মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত সন্নিৱিষ্ট আৰু ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ দ্বাৰা ৰচিত ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য পাঠটিত থকা বিশেষ এক শ্ৰেণীৰ শব্দৰ বিষয়ে আলোচনা কৰিম। পাঠটোত তোমালোকে শাৰীৰিক, সামাজিক, সুকীয়া, বিদেশী, সাংস্কৃতিক, ফুলাম আদি শব্দ পাইছা। এই শব্দবিলাক আমি এইদৰে ভাঙি দেখুৱাব পাৰোঁ। শৰীৰ যোগ স্নিক শাৰীৰিক, সমাজ যোগ স্নিক সামাজিক, সুখ যোগ ইয়া সুকীয়া, বিদেশ যোগ ই বিদেশী, সংস্কৃতি যোগ স্নিক সাংস্কৃতিক, ফুল যোগ আম ফুলাম। মন কৰিবা, প্ৰতিটো শব্দ গঠন হওঁতে মূল শব্দৰ লগত কিছুমান বৰ্ণ বা বৰ্ণসমষ্টি লগ লাগিছে। শব্দবিলাকৰ মূল অংশটোক আমি প্ৰকৃতি বুলি কওঁ। এই প্ৰকৃতি দুই ধৰণৰ, ধাতু বা ৰুট আৰু প্ৰাতিপদিক বা নাম শব্দ। আমি ইতিমধ্যে পাই অহা শব্দবোৰৰ প্ৰথম অংশবোৰ যেনে শৰীৰ, সমাজ, সুখ, বিদেশ, সংস্কৃতি, ফুল আদি একোটা প্ৰাতিপদিক। এই প্ৰাতিপদিকবিলাকৰ লগত ক্ৰমে স্নিক, ইয়া, দীৰ্ঘই আদি চিন লগ লগাই একোটা নতুন অৰ্থযুক্ত শব্দ তৈয়াৰ কৰা হৈছে। এইদৰে নতুন শব্দ গঠন কৰিবলৈ প্ৰাতিপদিকৰ পিছত লগ লগোৱা চিনবোৰক তদ্ধিত প্ৰত্যয় বোলা হয়। বিভিন্ন অৰ্থযুক্ত নতুন নতুন শব্দ তৈয়াৰ কৰাত আমাক সহায় কৰে বাবে এই প্ৰত্যয়বোৰক শব্দ সাধনৰ প্ৰত্যয় বোলা হয়। তদ্ধিত প্ৰত্যয় লগ লাগি গঠন হোৱা শব্দবোৰক তদ্ধিতান্ত শব্দ বোলা হয়। তোমালোকে নিশ্চয় জানা যে অসমীয়া এটা আৰ্যমূলীয় ভাষা। তদ্ধিত প্ৰত্যয়বিলাকৰ বেছিভাগেই প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা প্ৰাকৃত অপভ্ৰংশ স্তৰত হোৱা পৰিৱৰ্তনৰ মাজেদি আমাৰ ভাষাত সোমাই পৰিছে। কেইটামান প্ৰত্যয় বিশেষভাৱে অসমীয়া বুলি ক'ব পাৰি। তোমালোকে এটা কথা মন কৰিবা যে এই প্ৰত্যয়বিলাক শব্দৰ লগত লগ লাগিলেহে অৰ্থ প্ৰকাশ কৰাৰ ক্ষমতা লাভ কৰে। অকলশৰীয়াকৈ এইবিলাকে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। তদুপৰি প্ৰত্যয় যোগ হ'লে মূল শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটে আৰু কেতিয়াবা পদ পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে ধূলি শব্দৰ লগত মই শব্দটো লগ লগাই ধূলিময় পদটো পাওঁ। ধূলি পদটো বিশেষ্য আৰু ধূলিময় বিশেষণ পদ। ধূলিময় পদটো এটা নতুন অৰ্থযুক্ত পদ। সেইদৰে পঢ়া বিশেষ্য পদৰ লগত শালী প্ৰত্যয়টো লগ লগাই আমি আন এটা বিশেষ্য পদ পঢ়াশালী পদটো পাওঁ। তদ্ধিত প্ৰত্যয়বিলাকক আমি উৎস অনুসৰি সংস্কৃত, অসমীয়া আৰু বিদেশী বা আগন্তুক তদ্ধিত প্ৰত্যয় হিচাপে তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। সংস্কৃত তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ হৈছে স্ন, স্নি, স্নিয়, স্নিক আদি। প্ৰয়োগৰ নিদৰ্শন: মনু যোগ স্ন মানৱ, মনুৰ পৰা জন্ম হোৱা অৰ্থত। দশৰথ যোগ স্নি দাশৰথী। ধীৰ যোগ স্নিয় ধৈৰ্য ভাৱ অৰ্থত। শৰীৰ যোগ স্নিক শাৰীৰিক শৰীৰ সম্বন্ধীয় অৰ্থত। অসমীয়া প্ৰত্যয়ৰ উদাহৰণ হৈছে দীৰ্ঘই, ইয়া, উৱা, আল আদি। প্ৰয়োগৰ নিদৰ্শন: বাঁহ যোগ দীৰ্ঘই বাঁহী বাঁহেৰে তৈয়াৰী অৰ্থত। অসম যোগ ইয়া অসমীয়া অসমৰ সৈতে যুক্ত বা অসম সম্বন্ধীয় অৰ্থত। ধাৰ যোগ উৱা ধৰুৱা ধাৰ আছে অৰ্থত।
আগন্তুক বা বিদেশী তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ হৈছে ওৱান, ৱালা, খানা আদি। ব্যৱহাৰৰ নিদৰ্শন: গাড়ী যোগ ওৱান, গাড়োৱান, গাড়ী চলাই যি তেওঁ। ৰিক্সা যোগ ৱালা, ৰিক্সাৱালা, ৰিক্সা চলাই যি তেওঁ। চপা যোগ খানা, চপাখানা, য'ত চপা কাৰ্য সমাধা হয়। এই বিদেশী প্ৰত্যয়বিলাক বাংলা, হিন্দী আদি ভাষাৰ মাজেদি আমাৰ ভাষাত সোমাই পৰিছে। অসমীয়া শব্দ গঠনকাৰী তদ্ধিত প্ৰত্যয়বিলাকৰ বিষয়ে দুটামান বিশেষ কথা এইখিনিতে উনুকিয়াই থওঁ। কিছুমান প্ৰত্যয় চাৰ্থিকভাৱে ব্যৱহাৰ হয়। চাৰ্থিকভাৱে ব্যৱহাৰ হ'লে শব্দৰ অৰ্থৰ পৰিৱৰ্তন নঘটে। কেৱল সামান্য জোৰ, অনুৰোধ, আদেশ, ক্ষুদ্ৰাৰ্থ আদি বুজায়। উদাহৰণস্বৰূপে হ্ৰস্ব উ প্ৰত্যয়টো চাৰ্থিকভাৱে সাদৃশ্য বুজাবলৈ ব্যৱহাৰ হয়। যেনে নট যোগ উৱা, নতুৱা। নট শব্দৰ অৰ্থ পুৰুষ অভিনেতা আৰু নতুৱা শব্দটোৱেও একে অৰ্থকে প্ৰকাশ কৰে। এই উৱা প্ৰত্যয়টো লগ লাগি গঠন হোৱা আন এটা শব্দ হৈছে ৰণুৱা। ৰণ বিশেষ্য পদৰ লগত উৱা প্ৰত্যয়টো লগ লাগি গঠন হোৱা ৰণুৱা পদটোৱে ৰণত যি পাৰ্গত অৰ্থ প্ৰকাশ কৰিছে। গতিকে অৰ্থ সলনি ঘটোৱাৰ বাবে ইয়াত উৱা প্ৰত্যয়টো চাৰ্থিকভাৱে ব্যৱহাৰ হোৱা নাই, সাধাৰণ গঠনকাৰী প্ৰত্যয় হিচাপেহে ব্যৱহাৰ হৈছে। তদুপৰি এই প্ৰত্যয়বিলাক লগ লাগোতে স্বভাৱ, সাদৃশ্য, অৱস্থা, পাৰ্গত আদি বিভিন্ন অৰ্থত লগ লাগে। আশা কৰোঁ তোমালোকে এই আলোচনাৰ পৰা তদ্ধিত প্ৰত্যয় আৰু এই প্ৰত্যয় লগ লাগি গঠন হোৱা শব্দবোৰৰ বিষয়ে এটি সাধাৰণ ধাৰণা কৰিব পাৰিছা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।